হেল্ল' এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ কলডিল ফুলৰ বৰা ভাজি। এয়া চাওকচোন, কলডিল ফুলপাহ মই বাছি লৈছোঁ, কিয়নো ভিতৰত এই লাঠি নিচিনা যে আছে সেইটো এৰাই লৈছোঁ, নহ'লে তিতা ভাৱ লাগে। চাগে এপাহ কৰি পেলাই মই এৰাই লৈছোঁ। এতিয়া মই তাৰ বাবে লৈছোঁ পিঠাগুড়ি, নিমখ অলপ লৈছোঁ, আদা নহৰু পিচা লৈছোঁ, হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি অলপ লৈ লৈছোঁ। এতিয়া অলপ দালি পিচি থৈছিলোঁ তাত দি দিছোঁ, দি এতিয়া ফেটি ল'ম। ভালদৰে ফেটি ল'ব লাগিব, মিশ্ৰণটো ভালদৰে ফেটি ল'ব লাগিব। এতিয়া মই কাটি থোৱা কলডিলৰ ফুলপাহ এপাহ কৰি পেলাই এনেকুৱাকৈ দি ল'ম। মই দি মই ডুবোৱা তেলত ভাজি যাম। এই চাওকচোন, মই ভাজি গৈছোঁ। এপাহকৈ দি যাব, জুই অলপ কমাই দিব। এই চাওকচোন, মোৰ ভাজা হৈ গৈছে, কালাৰটো বাদামী কালাৰ হৈ গৈছে। এইয়া চাওকচোন, মোৰ বনোৱা হৈ গৈছে। ভাল লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।